হাই ফ্ৰেণ্ডছ, ৰঙালী বিহু উপলক্ষে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা জনালোঁ আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় খবৰ ভালে। আজি জেতুকা পাতলৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ, কাৰণ বহাগ বিহুত সকলোৱে জেতুকা পাত পিহি হাতত সানে বুলি জানো আৰু সকলোৱে সানে, সেইকাৰণে আজি ময়ো সানিম বুলি ভাবিছোঁ। এতিয়া জেতুকা পাত ছিঙিব গৈ আছোঁ। ৰঙালী বিহুত সকলোৱে জেতুকা সানে বুলি জানো আৰু আমিও সানো। এতিয়া তাকে ছিঙিব গৈ আছোঁ। আমি বৌহঁতৰ ঘৰত এয়া জেতুকা পাত ছিঙিব গৈ আছোঁ। এয়া মই জেতুকা পাত ছিঙি আছোঁ সানিবলৈ। ফ্ৰেণ্ডছ, এতিয়া জেতুকা পিহি কৰি হৈ গ'ল, সানিলোঁ। সানি থকা বিহুটো বনাব নোৱাৰিলোঁ, কাৰণ ঘৰত কোনো নাছিল। গতিকে এতিয়া সানি কৰি হৈ গ'ল আৰু চাওঁচোন কেনেকৈ হৈছে জেতুকাৰ ৰংটো। আজি ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। চ' কেনেকৈ হয় আপোনালোকে লাইক কমেণ্ট কৰি জনাব। বাই বাই।